নমস্কাৰ বন্ধুসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম ককচিডিঅ'চিছ বেমাৰৰ ওপৰত। ককচিডিঅ'চিছ বেমাৰ আপোনালোকৰ কুকুৰাবিলাকৰ যদি হৈছে বা ব্ৰইলাৰৰ যদি হৈছে কেনেকৈ আপোনালোকে ভাল কৰিব, ইয়াৰ মেডিচিন কি আছে আৰু আমি কেনেকৈ মেডিচিনটো খুৱাব লাগিব তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। বলক তেন্তে আজি পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বলক তেন্তে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। বন্ধুসকল, ককচিডিঅ'চিছ বেমাৰ হৈছে আপোনালোকৰ কুকুৰাবিলাকে যদি পাতল পায়খানা কৰিছে আৰু পাতল পায়খানাৰ লগত যদি কুকুৰাবিলাকৰ তেজ গৈছে তাকেই আপোনালোকে ককচিডিঅ'চিছ বেমাৰ বুলি কোৱা হয়। বন্ধুসকল, এই ককচিডিঅ'চিছ বেমাৰ যদি আপোনালোকে সময়মতে যদি ট্ৰিটমেণ্ট নকৰে আপোনালোকে পিছলৈ ভয়াৱহ ৰূপ দেখিবলৈ পাব। বন্ধুসকল, আপোনালোকে যদি ককচিডিঅ'চিছ বেমাৰ যদি ট্ৰিটমেণ্ট কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে মেডিকেল ষ্ট'ৰৰ পৰা আপোনালোকে কিনি আনিব লাগিব। ছুপাৰ কক্স বুলি এটা পাউডাৰ পাব আপোনালোকে। সেই পাউডাৰটো আপোনালোকৰ এই ককচিডিঅ'চিছ বেমাৰৰ কাৰণে বনোৱা হয়। এই মেডিচিনটো আপোনালোকে কিনি আনিব আৰু মেডিচিনটোৰ লগত আপোনালোকে আৰু এটা মেডিচিন আনিব লাগিব যিটো হৈছে ইম্প্ৰ'ভেল MS। আৰু ইম্প্ৰ'ভেল MS এই দুইটা লগ লগাই সিহঁতক কুকুৰাবিলাকক খাবলৈ দিব লাগিব। খাবলৈ কেনেকৈ দিব বন্ধুসকল? খাবলৈ আপোনালোকে ছুপাৰ কক্স 1 গ্ৰাম ল'ব আৰু ইম্প্ৰ'ভেল MS 1 গ্ৰাম ল'ব। দুইটা 1 গ্ৰাম লৈ 1 লিটাৰ পানীত আপোনালোকে মিহলাব। এই মিহলাই আপোনালোকৰ কুকুৰাবিলাকক খাবলৈ দিব 1 লিটাৰ পানীত। যদিহে আপোনালোকৰ কুকুৰা যদি বেছিকৈ আছে বা আপোনালোকৰ কুকুৰাই যদি 10 লিটাৰ 20 লিটাৰ যদি আপোনালোকে যদি পানী খুৱায় তেতিয়াহ'লে আপোনালোকে 1 লিটাৰত আপোনালোকে 1 গ্ৰাম 2 গ্ৰাম হ'ব, আপোনালোকে 10 গ্ৰাম দিব লাগিব 10 লিটাৰ পানীত। এনেকৈ আপোনালোকে সিহঁতক 3 দিন ৰানিংকৈ আপোনালোকে খাবলৈ দিয়ক আৰু 3 দিনৰ পিছত দেখিব আপোনালোকৰ কুকুৰাবিলাক সুস্থ হৈ উঠিছে। আৰু যদি অলপ যদি তেওঁলোকৰ যদি বেমাৰ যদি হৈ আছে তেতিয়াহ'লে আপোনালোকে আৰু 2 দিন বঢ়াই দিব, তাতকৈ বেছি এই দৰৱটো ইউজ নকৰিব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ আপোনালোকে বেমাৰ আজাৰ যদি নহ'বলৈ যদি বিচাৰে বা ককচিডিঅ'চিছ বেমাৰৰ পৰা যদি আপোনালোকৰ ফাৰ্মখন যদি বচাই ৰাখিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যিবিলাক ফিডাৰ আছে আৰু যিবিলাক আপোনালোকৰ পানী খোৱা পাত্ৰ আছে সেই পাত্ৰবিলাক আপোনালোকে চাফা কৰি ৰাখিব লাগিব। আৰু তলত আপোনালোকে যিটো ভুচি দিব সেই ভুচিটো আপোনালোকে চাফা কৰি থাকিব লাগিব, তেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ বেমাৰ নহয়। আৰু ককচিডিঅ'চিছ বেমাৰ আপোনালোকৰ হ'লে মানে আপোনালোকৰ বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে যিমান পাৰে আপোনালোকৰ ফাৰ্মখন চাফা কৰি ৰাখিব আৰু ভালকৈ ৰাখিব আৰু সিহঁতক ভাল পানী খাবলৈ দিব, তেতিয়া দেখিব আপোনালোকৰ কুকুৰাবিলাকৰ কোনো ধৰণৰ প্ৰব্লেম নাহে। আৰু বন্ধুসকল, পিছত আপোনালোকে লিভাৰ টনিক দি দিব। আপোনালোকে এই দৰৱটো খোৱাৰ পিছত আপোনালোকে 3 দিন বা 4 দিন আপোনালোকে একো মেডিচিন সিহঁতক খাবলৈ নিদিব। আৰু পিছত আপোনালোকে কি কৰিব, 3 দিন 4 দিন যোৱাৰ পিছত আপোনালোকে লিভাৰ টনিক খাবলৈ সিহঁতক দি দিব। লিভাৰ টনিক খোৱাৰ লগে লগে সিহঁতৰ লিভাৰটো সুস্থ হৈ যাব আৰু সিহঁতে দানা ভালকৈ খাবলৈ আৰম্ভ কৰিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাক সুস্থ হৈ থকাত সহায় কৰিব। বন্ধুসকল, আজি এই ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।